আজি আমি কৰিম মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ ক্লাছ 4 অনুশীলনী 10ৰ প্ৰশ্ন উত্তৰবোৰ। 1 নম্বৰ প্ৰশ্নটো কৈছে যে 1ৰ পৰা 7লৈ ক্ৰমিক সংখ্যাবোৰ যোগফল কিমান হ'ব? মানে যদি আমি সংখ্যাবোৰ 1 যোগ 2 যোগ 3 তেনেকৈ যদি 7লৈকে যোগ কৰোঁ কিমান যোগফল পাম সেইটো উলিয়াব কৈছে। এতিয়া আমি এনেদৰে পাতি লৈছোঁ 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ 6 যোগ আৰু 7 মানে এইকেইটা যোগ কৰিলেনো কিমান হ'ব আমাক বহুৱাব কৈছে। এতিয়া আমি চাম যে আটাইতকৈ ডাঙৰ ক্ৰমিক সংখ্যাটো কিমান আছে। এতিয়া ইয়াত আটাইতকৈ ডাঙৰ ক্ৰমিক সংখ্যাটো আছে 7টো আছে। এতিয়া এই 7টো ল'ব লাগিব আৰু 7ৰ পাছৰ সংখ্যাটো কি হয় ল'ব লাগিব। 7ৰ পাছৰ সংখ্যাটো হ'ল 8। এতিয়া আমি চাম যে এই দুটাৰ ভিতৰত কোনটো সংখ্যা যুগ্ম। যিহেতু ইয়াত যুগ্ম সংখ্যাটো আছে 8 আৰু এই 8টোকে আমি কি কৰি ল'ম আধা কৰি ল'ম। যুগ্ম সংখ্যাটো আধা কৰিব লাগিব। 8ৰ আধা হ'ল 4। এতিয়া এই 4টো আনটো সংখ্যাটোৰ লগত পূৰণ কৰিব লাগিব। আনটো সংখ্যা 7 আছে তেতিয়াহ'লে 4ৰ লগত আমি 7টো পূৰণ কৰিব লাগিব। 4 7 গুণ হ'ব 28 আৰু এই গোটেইকেইটাৰ যোগফলো মানে 28 হ'ব। মানে 1ৰ পৰা 7লৈ ক্ৰমিক সংখ্যাকেইটাৰ যোগফল 28। এতিয়া আমি ইয়াত 1ৰ পৰা 7লৈকে যোগফল কিমান লিখিলোঁ 28 লিখিলোঁ। এতিয়া আমি উত্তৰটোতো লিখিব পাৰিম যে 1ৰ পৰা 7লৈ ক্ৰমিক সংখ্যাবোৰৰ যোগফল হ'ব 28। একেদৰে 2 নম্বৰটোত দিছে যে 1ৰ পৰা 12লৈ ক্ৰমিক সংখ্যাবোৰৰ যোগফল কিমান হ'ব। এতিয়া আমি আকৌ এনেকৈ পাতি দেখুৱাই দিম। মানে 1ৰ পৰা এনেদৰে যদি 12লৈকে আমি ক্ৰমিক সংখ্যাবোৰ যোগ কৰোঁ তেতিয়া কিমান পাম উলিয়াব কৈছে। এতিয়া ইয়াত আটাইতকৈ ডাঙৰ ক্ৰমিক সংখ্যাটো আমি পালোঁ 12 আৰু ইয়াত আমি কি কৰিম 12টো পাতি ল'ম। এতিয়া 12ৰ পাছৰ সংখ্যাটো আমি আগৰটোৰ দৰে পাতিম। 12ৰ পাছৰ সংখ্যাটো হ'ব 13। এতিয়া এই দুটা সংখ্যাৰ ভিতৰত আমি যুগ্ম সংখ্যাটো পাম 12টো। এতিয়া কি আছে 12টোক আমি কি কৰি দিব লাগিব আধা কৰি দিব লাগিব। যিহেতু 12টো যুগ্ম সংখ্যা সেইকাৰণে আমি যুগ্ম সংখ্যাটো আধা কৰিম। এতিয়া 12 আধা হ'ব 6। এতিয়া যিটো 6 পালোঁ সেই 6টোৱে আনটো সংখ্যা 13টোৰ লগত আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব। এতিয়া আমি 13ৰ লগত যদি আমি 6 পূৰণ কৰোঁ 6 3 গুণ 18 8 উকলিব 1 6 গুণ 6 কলাইকে হ'ব 7 মানে 13ৰ লগত 6 পূৰণ কৰিলে হ'ব 78। মানে আমি ইয়াত বুজিলোঁ যে 1ৰ পৰা 12লৈকে যদি আমি ক্ৰমিক সংখ্যাবোৰ যোগ কৰোঁ তেতিয়া আমি কি পাম 78 পাম। 7 8 78। এতিয়া আমি উত্তৰটো কি কৰিম আমি পাতি দিম। এতিয়া ইয়াত পাতি দিছোঁ যে 1ৰ পৰা 12লৈ ক্ৰমিক সংখ্যাবোৰৰ যোগফল 78। ঠিক একেদৰে 3 নম্বৰটোতো দিছে যে 1ৰ পৰা 17লৈকে ক্ৰমিক সংখ্যাবোৰৰ কি দিছে যোগফল দিয়া আছে। এতিয়া যোগফলনো কিমান হ'ব পাতিব লাগে। ইয়াত আটাইতকৈ ডাঙৰ ক্ৰমিক সংখ্যাটো আছে 17। আমি ইয়াত পাতিলাম 17। 17ৰ পাছৰ সংখ্যাটো হ'ব 18। আমি ইয়াত পাতিলোঁ 18। এতিয়া যুগ্ম সংখ্যাটো চাম। যুগ্ম সংখ্যাটো যিহেতু 18 আমি কি কৰিম এই 18টোক আধা কৰিম। 18ৰ আধা কি হ'ব 18ৰ আধা হ'ব 9। এতিয়া এই 9টোৱে আনটো সংখ্যা 17টোৰ লগত কি কৰিম পূৰণ কৰিম। 17ৰ লগত যদি আমি 9 পূৰণ কৰোঁ কিমান হ'ব ইয়াত পাতিম। এতিয়া 17ৰ লগত আমি 9টো পূৰণ কৰিম। 17ৰ লগত 9 পূৰণ কৰিম 9 7 গুণ হ'ব 63 63 3 উকলিব 6 9 গুণ 9 9 6 হ'ব 15 মানে 17ৰ লগত 9 পূৰণ কৰি পালোঁ 153। মানে 1ৰ পৰা 17লৈকে ক্ৰমিক সংখ্যাবোৰৰ যোগফলো কিমান হ'ব 153 হ'ব। এতিয়া আমি উত্তৰটোত 153 পাতিম। 4 নম্বৰটোতো 1ৰ পৰা 20লৈকে ক্ৰমিক সংখ্যাবোৰৰ যোগফল দিয়াব দিছে। এতিয়া ইয়াত আটাইতকৈ ডাঙৰ ক্ৰমিক সংখ্যাটো দিয়া আছে 20। সেইকাৰণে আমি ইয়াত 20টো পাতি ল'ম আৰু 20ৰ পাছৰ ক্ৰমিক সংখ্যাটো হ'ব 21। এতিয়া এই দুটাৰ ভিতৰত যুগ্ম সংখ্যাটো আছে 20 তেতিয়াহ'লে আমি কি কৰিম 20ৰ আধা ল'ম। 20ৰ আধা হ'ব 10। এতিয়া সেই 10টোৱে আনটো সংখ্যা 21ৰ লগত আমি পূৰণ কৰিম। এতিয়া 10ৰ লগত যদি আমি 21 পূৰণ কৰোঁ তেতিয়া পাম আমি 210 পাম। এতিয়া মানে 1ৰ পৰা 20লৈ ক্ৰমিক সংখ্যাবোৰৰ যোগফল কিমান হ'ব 210 হ'ব। তাহলে 210টো ওপৰত পাতিম। এইটোৱে হ'ল ইয়াৰ উত্তৰ। একেদৰে 5 নম্বৰটো 1ৰ পৰা 25লৈ ক্ৰমিক সংখ্যাবোৰৰ যোগফল দিয়াব দিছে। এতিয়া আমি আটাইতকৈ ডাঙৰ ক্ৰমিকটো আছে 25। 25ৰ পাছৰ সংখ্যাটো হ'ব 26। এই দুটা সংখ্যাৰ ভিতৰত যুগ্মটো আছে 26। এতিয়া 26ৰ আমি আধা ল'ম। 26ৰ আধা হ'ব 13। এতিয়া 13টোৱে আনটো সংখ্যা 25ৰ লগত পূৰণ কৰিব লাগিব। এতিয়া 25 আৰু যদি আমি 13 পূৰণ কৰোঁ তেতিয়া কিমান পাম আমি
কৰিম অংকটো। এতিয়া 3 5 গুণ 15 5 উকলিব 1, 3 2 গুণ 6 উকলা 1 হ'ব 7, 1 5 গুণ 5 আৰু 1 2 গুণ 2। এইকেইটা যোগ কৰিম, 5টো নামি আহিব, 7 5 হ'ব 12, 12 2 উকলিব 1। এতিয়া উকলা 1টোৱে 2 লগত যোগ কৰিলে হ'ব 3, মানে 25 আৰু 13ৰ পূৰণফল আমি কিমান পালোঁ? 325 পালোঁ। এতিয়া আমি কি কৰিম 1ৰ পৰা 25লৈ কমিৰ সংখ্যাবোৰৰ যোগফলো আমি কি পালোঁ? 325। একেদৰে 6 নম্বৰটো 1ৰ পৰা 13লৈকে কমিৰ সংখ্যাবোৰৰ যোগফল দিছে। আটাইতকৈ ডাঙৰ কমিৰ সংখ্যাটো 13 দিছে। এতিয়া 13ৰ পাছৰ সংখ্যাটো হ'ব 14। এই দুটা সংখ্যাৰ ভিতৰত যুগ্ম সংখ্যাটো 14। এতিয়া আমি 14ৰ আধা ল'ম। 14ৰ আধা হ'ব 7। এই 7টোৱে আনটো সংখ্যা 13ৰ লগত আমি পূৰণ কৰিব লাগিব। তেতিয়া 13ৰ লগত যদি আমি 7 পূৰণ কৰোঁ তেতিয়া পাম 91। মানে ইয়াৰ পৰা আমি বুজিলোঁ যে 1ৰ পৰা 13লৈ কমিৰ সংখ্যাবোৰৰ যোগফল 91 হ'ব। এতিয়া আমি পাতিম 1ৰ পৰা 13লৈ কমিৰ সংখ্যাবোৰৰ যোগফল 91টো ক'ত পাতিম? আমি এই উত্তৰত পাতিম 91। 9 10 1 হ'ব 91। এতিয়া 7 নম্বৰটো দিছে 1ৰ পৰা 18লৈকে কমিৰ সংখ্যাবোৰৰ যোগফল কিমান হ'ব? এতিয়া আটাইতকৈ ডাঙৰ কমিৰ সংখ্যাটো 18 আছে, 18 পাতিম। 18ৰ পাছৰ সংখ্যাটো হ'ব 19, আমি পাতিম 19। এতিয়া এই দুটাৰ ভিতৰত যুগ্ম সংখ্যা কোনটো হয়? 18টো। এতিয়া 18টো আধা কৰিম, 18ৰ আধা হ'ব 9। ইয়াত 9 পাতিম। এতিয়া 9টোৱে আনটো সংখ্যা 19ৰ লগত আমি পূৰণ কৰিম। এতিয়া 19ৰ লগত যদি আমি 9 পূৰণ কৰোঁ তেতিয়া হ'ব 9 9 গুণ 81, 1 উকলিব 8, 9 গুণ 9, 9 8 হ'ব 70। মানে 19 আৰু 9ৰ পূৰণফল পালোঁ 171। আমি ইয়াৰ পৰা বুজিব পাৰিম যে 1ৰ পৰা 18লৈকে কমিৰ সংখ্যাবোৰৰ যোগফলো কি হ'ব? 171। এতিয়া 8 নম্বৰটো 1ৰ পৰা 15লৈ কমিৰ সংখ্যাবোৰৰ যোগফল দিব দিছে। এতিয়া আটাইতকৈ ডাঙৰ কমিৰ সংখ্যাটো 15, 15ৰ পাছৰ সংখ্যাটো হ'ব 16। এই দুটাৰ ভিতৰত যুগ্ম সংখ্যাটো আছে 16। এতিয়া 16টো আধা কৰিম, 16ৰ আধা কৰিলে হ'ব 16ৰ আধা বুলি আমি জানো 8। এতিয়া এই 8টোৱে আনটো সংখ্যা 15ৰ লগত পূৰণ কৰিব লাগিব। এতিয়া 15ৰ লগত যদি আমি 8টো পূৰণ কৰোঁ তেতিয়া কি হয় উলিয়াম। এতিয়া 8 5 গুণ 40 শূন্য কৰিব 4, 8 গুণ 8, 8 4 হ'ব 12। মানে ইয়াৰ পৰা বুজিব পাৰিলোঁ যে 1ৰ পৰা 15লৈ কমিৰ সংখ্যাবোৰৰ যোগফল 120 হ'ব। তেতিয়াহ'লে আমি উত্তৰত 120 পাতিম। 9 নম্বৰটো দিয়া আছে 1ৰ পৰা 17লৈ কমিৰ সংখ্যাবোৰৰ যোগফল উলিয়াবলৈ। এতিয়া 17টো আটাইতকৈ ডাঙৰ কমিৰ সংখ্যা, কাৰণে 17টো পাতি ল'ম আমি ইয়াত। 17ৰ পাছৰ সংখ্যাটো হ'ব 18। এতিয়া এই দুটাৰ ভিতৰত কোনটো যুগ্ম সংখ্যা চাম। এতিয়া 18টো যিহেতু যুগ্ম সংখ্যা তাক আমি আধা কৰিম। 18ৰ আধা হ'ব 9। এতিয়া এই 9টোৱে আমি কি কৰিম? 17ৰ লগত পূৰণ কৰিম। তেতিয়া আমি 1ৰ পৰা 17লৈকে কমিৰ সংখ্যাবোৰৰ যোগফল পাম। 17ৰ লগত আমি 9 পূৰণ কৰিম। 9 7 গুণ 63, 63 3 উকলিব 6, 9 গুণ 9, 9 6 হ'ব 15। মানে 17ৰ 9 গুণ হ'ব 153। আমি ইয়াৰ পৰা বুজিলোঁ যে 1ৰ পৰা 17লৈ কমিৰ সংখ্যাবোৰৰ যোগফলো 153 হ'ব। তেতিয়াহ'লে ওপৰত পাতিম, উত্তৰত 153। এতিয়া একেবাৰে শেষৰ 10 নম্বৰটোত 1ৰ পৰা 12লৈ কমিৰ সংখ্যাবোৰৰ যোগফল দিব দিছে। এতিয়া আটাইতকৈ ডাঙৰ কমিৰ সংখ্যাটো আছে 12। আমি ইয়াত পাতিম 12। এতিয়া 12ৰ পাছৰ সংখ্যাটো হ'ব 13। আমি ইয়াত পাতি ল'ম 13। এতিয়া এই দুটাৰ ভিতৰত যুগ্ম সংখ্যাটো আছে 12। এতিয়া এই 12টোক আমি আধা কৰিম। 12 আধা হ'ব 6। এতিয়া এই 6টোৱে আনটো সংখ্যা কি কৰিম? 13ৰ লগত আমি পূৰণ কৰিম। এতিয়া 13ৰ লগত যদি আমি কি হয় 6 পূৰণ কৰোঁ তেতিয়া হ'ব 78। 7 8 78। মানে আমি গম পাম যে 1ৰ পৰা 12লৈ কমিৰ সংখ্যাবোৰৰ যোগফলো কি হ'ব? 78 হ'ব। 78টো হ'ব 7 8 78। এইটোৱে হ'ল ইয়াৰ উত্তৰ।